কোৱা কি কথা আছে ঈশ্বৰে যদি কয় আজি মই কমলক ধৰিম চাহ কিয় বহুত দিনৰ মূৰত মই বোলে আপোনাক চাহ একাপ খুৱাম বাচিলে গোটেই মুখাকে খুৱাম সেইটো ডিচিমচন লৈ মই চেনি এসোপা কিনিয়ে পেলালো চাহ বাটতে কমলে পাইছে কৈছে চেনিখিনি লেতেৰা মই বৰ লেতেৰা চেনি দি আপোনাক চাহ খাব পাৰিম নে চাহ আপুনিতো চেনিতকৈও বগা সেইকাৰণে মই চেনিখিনি চাফা কৰি পেলালো চাহ চাফা কেনেকে কৰিলা লেতেৰা চেনি দিয়েতো মই চাহ খুৱাই দিলোহেঁতেন কমলে কৈছে বুলিহে বাচিছো চাফাও হ'ব যেন বগাও হৈছে যেন চেনি সোপা গোটেই সোপা ইমান সোপা চেনি একণ চেনি আছেগে এয়া বুদ্ধি দিছ এয়া পৰা মোক বুদ্ধি দিছ না 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 এইটো হাঁহা কথা নাছিলেই চা তথাপি আপুনি হাঁহিছে হাঁহক কমল খালি থানালৈ আহক তাক কিন্তু আজি মই বধিম চা পঢ়ি দিবা আচ্ছা 100% মোহনক তুমি এনেকুৱা কৰাৰ বাবে মই তোমাক চাকৰিৰ পৰা খেদিছো আউট এতিয়া শান্তিটো মোৰটো বাদ দি মোৰ ভণ্টিক কি খুৱাম অ কমল হ'ব হ'ব বাদ দিও অ কমল অ চা শাস্তিটো বেছি গধুৰ হ'ল চা তোমাৰ লগত যোনে এনেকুৱা কৰিব সি এনেকুৱাই শাস্তি পাব সি বাৰু বৰবাদ হৈ যাওক কিন্তু তাৰ ভনীকে ক'ৰপৰা খাব চা মানে